নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই, আশা কৰোঁ হয়তো আপোনালোকৰ সকলোৰে খবৰ ভালেই চাগে। তো আজি আমি গৈ আছোঁ কইনা সজাব। তো আমাৰ মানে বান্ধৱীৰে বিয়া আছে, তো আমি গৈ আছোঁ এতিয়া। আৰু মোৰ লগত আছে ইয়াত দুজনী ভণ্টি আৰু মই। তো আমি খোজকাঢ়িয়ে গৈ আছোঁ। তো গাড়ী দি আহিলোঁ হয়, মানে আজি আমাৰ দাদাও ঘৰত নাই, তো থ'ব আহিব মানে মানুহ নাই, তো তাৰ কাৰণে আমি খোজকাঢ়ি আহিবলগীয়া হ'ল। আৰু এইফালে মানে বেছি গাড়ীও নাহে, তো তাৰ কাৰণে আমি লাহে লাহে খোজকাঢ়ি আহিলোঁ। তো আমি গৈ আছোঁ এতিয়া। আৰু ইয়াৰ ৰাস্তাৰ কাষতে নদী আছে, তো আমি লাহে লাহে গৈ আছোঁ খোজকাঢ়ি। আৰু আজি ৰ'দো দিছে বহুত, তো মানে গৰম গৰম লাগে অলপ। তো এতিয়া লাহে লাহে গৰমে লাগিব। তো আমি গৈ আছোঁ খোজকাঢ়ি। তো মানে বিয়া ঘৰ পামেই আৰু, তো তাত গৈ আপোনালোকক আৰু লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহি পালোঁ আমি বিয়া ঘৰ, আৰু আমি ভাবিছিলোঁ আমাৰ অলপ দেৰি হ'ল নেকি, কিন্তু ইয়াতে আহি দেখিলোঁ যে আমি অলপ আগতে আহিলোঁ নেকি, তেনেকুৱা লাগি আছে। আচলতে আমাক 10টামান বজাতে আহিব দিছিল, কিন্তু আমাৰ মানে আহোঁতে আহোঁতে অলপ দেৰি হ'ল। তো এতিয়া প্ৰায় 11টা মানে বাজিল, কিন্তু তথাপিও মানে আমি সঠিক সময়তে আহিছোঁ কিজানি, তো তেনেকুৱা লাগি আছে। আচলতে বেছি এতিয়াও মানুহ অহাই নাই, আৰু ঘৰৰো যিখিনি পূজা পানীৰ নিয়ম, তো সেইখিনিও এতিয়াও মানে নিয়মখিনি আৰম্ভ কৰাই নাই। তো এতিয়াহে যোগাৰ কৰি আছে, সেই নিয়মখিনি এতিয়াহে হ'ব। তো হোৱাৰ পিছতহে কইনা গা ধুৱাব, তো গা ধোৱাৰ পিছতহে আমাৰ কাম আৰম্ভ হ'ব। তো আমি ভাবিছিলোঁ আমাৰ দেৰি হ'ল নেকি। এয়া আমাক বহিব দিছে, আৰু বহাৰ লগে লগে আমাক মানে চাহ খাব দিলে, কাৰণ কইনা অলপ দেৰি আছে। তো ঘৰৰ মানে পূজাখিনি এতিয়াও হোৱাই নাই, পূজা হ'লেহে কইনা গা ধুৱাব, আৰু গা ধুৱালেহে ৰেডি কৰিব। তো তাৰ কাৰণে আমাক মানে আগতে চাহ খাব দিলে, আৰু ঘৰটো মানে অলপ এন্ধাৰ হৈ আছিল। আমাৰ চাহ পানী খোৱা হ'ল, আৰু আমি এনে বহি থকাতকৈ মানে আমাৰ বস্তুখিনি আমাৰ ৰেডি কৰিলে মানে অলপ আগুৱাই যাব কামটো। তো তাৰ কাৰণে মানে ভণ্টি দুজনীয়ে মানে চাদৰবিলাক আৰু চেলেংখন মানে জাপি আছিল। বাহিৰত যিহেতু লাইনবিলাক ঠিক ঠাক কৰি আছিল, তো তাৰ কাৰণে মানে ঘৰৰ ভিতৰৰ লাইনবিলাকো বন্ধ কৰি দিয়া হৈছিল। তো সেইকাৰণে মানে ঘৰটো অলপ এন্ধাৰ হৈ আছিল। আৰু ভিডিঅ'টোত আপোনালোকে বা কেনেকুৱা দেখা পাইছে নাজানো, তথাপিও মানে মই আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এতিয়াহে কইনা গা ধুৱাই আছে। এয়া আমাৰ কইনা সজোৱা হ'ল, আৰু কইনা একদম ৰেডি হৈ বাহিৰত ওলাই আহিলে। আৰু ঘৰৰ ভিতৰতো মানে মই যে অলপ ভিডিঅ' কৰিম, তো তেনেকুৱা মানে সময়ো পোৱা নাই, আৰু ভিডিঅ' কৰিবও পৰা নাছিলোঁ, কাৰণ লাইটৰ বহুত অসুবিধা আছিল। তো তাৰ কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু এতিয়া ৰেডি হৈ একদম আপোনালোকক দেখুৱালোঁ। আৰু সজোৱাটো কেনেকুৱা হৈছে, ভাল লাগিছে নে বেয়া লাগিছে, আপোনালোকে মোক জনাব। যদি ভাল লাগিছে তথাপিও জনাব, আৰু যদি বেয়া লাগিছে তথাপিও জনাব।